বন্ধুসকল, আপোনালোকক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকক দেখাবৰ কাৰণে ভিডিঅ' এইটো কাৰণে বনাইছোঁ যে আপোনালোকে গাহৰিসমূহ বিক্ৰী কৰিব বিচাৰিলে ক'ত কেনেদৰে বিক্ৰী কৰিব পাৰিব। এয়া শিৱসাগৰ হৰিজন কলনী, ইয়াতে বহুকেইখন হ'লচেল দোকান আছে। এনেকৈ গাহৰি কাটি বিক্ৰী কৰে। দৈনিক তেওঁলোকে এনেকুৱা প্ৰকাণ্ড গাহৰি 5-6টালৈকে কাটে। প্ৰায় 5খন গাড়ী আছে এনেকুৱা, অৰ্থাৎ এই 5খন গাড়ীত দিনটোত 15ৰ পৰা 20টালৈকে গাহৰি কাটি তেওঁলোকে হ'লচেল কৰে। গতিকে আপোনালোকে যেনেকৈ দিব ইচ্ছা কৰে, অৰ্থাৎ তেওঁলোকে গোটাইও ক্ৰয় কৰে, অন্যথা আপোনালোকে লাইভ ৱেটত দিব বিচাৰিলেও লাইভ ৱেটতো দিব। কিন্তু সেইটো গাড়ীত আনি পেলাই গাড়ী ৱেইট কৰা যে অভাৰব্ৰিজত ৱেইব্ৰিজ তেনেকুৱাত ৱেইট কৰিহে আপোনাক দিব, খালি তেওঁলোকে পালা লৈ নাযায়। অন্যথা আপোনালোকে পাৰ কেজি হিচাপত, অৰ্থাৎ আনি এনেকৈ কাটি চাফ চিকুণ কৰি পেটু উলিয়াই ঠেং আৰু মাথা আঁতৰাই বাকী যিমানখিনি মাংস হ'ব সম্পূৰ্ণ মাংস ৱেইট কৰি প্ৰতি কেজি 200 টকা হিচাপত আপোনাক দিব। আপুনি যেনেদৰে ল'ব বিচাৰে তেনেদৰে দিব। ইয়াতে পাল্লা আছে, টকা পাল্লা, তেওঁলোকে ৱেইট কৰি আপোনাক লগালগ পইচাসমূহ দিব। ভিতৰতে তেওঁলোকৰ ষ্টক আছে। কালি ইয়াতকৈ ডাঙৰ এটা আনিছোঁ। ক'ত আছে এইটো? এই ভিতৰত আছে বালিমাৰ চাৰি। তো আজি ময়ো কেইটামান গাহৰি দিছোঁ এওঁলোকক। আজি যোৱা সপ্তাহটো 5টা দিছিলোঁ। যোৱা সপ্তাহ নহয়, ঠিক আজি 10 দিনমান আগতো 5টামান দিছিলোঁ, আৰু আজিও কেইটামান দিছোঁ। ইয়াত আৰু বহুকেইটা আছে গাহৰি, তেওঁলোকে ইয়াতে ষ্টক ৰাখে, ইয়াৰ পৰা কাটি থাকে। তো আপোনালোকৰ ইচ্ছা কৰিলে আপোনালোকৰ গাহৰিসমূহ এনেকৈ পঠাব পাৰিব বা আপোনালোকে ইয়াত বিক্ৰী কৰিবলৈ আনিব পাৰিব। বিক্ৰীৰ কোনো চিন্তা নাই। দৈনিক তেওঁলোকে 15-20টা গাহৰি ইয়াত কাটি থাকে। অকল শিৱসাগৰ টাউনৰখিনিৰ বাবেহে এইখিনি। তো আকৌ ইয়াৰ কাষতে ওচৰতে আমাৰ যমুনা তিনিআলি আছে, তাতো দৈনিক তেনেকৈ 5-10টালৈকে গাহৰি কাটি বিক্ৰী কৰা হয়। আৰু বাকী বজাৰসমূহৰ কথা এৰি লৈ যোৱা, গতিকে যথেষ্ট সংখ্যক গাহৰি শিৱসাগৰ টাউনতে দিনটোত বিক্ৰী হৈ যায়। ঠিক তেনেকৈ বেটবাৰীটো এখন আছে হ'লচেল, তাতো দৈনিক এটা দুটা এনেকৈ কাটে। গতিকে বিক্ৰীৰ বাবে চিন্তা কৰিবলগীয়া নাই। আপোনালোকে গাহৰি পালন যিমানেই নকৰক কিয় গাহৰি বিক্ৰী কৰিবলগীয়া কোনো চিন্তা নাই। আপোনালোকে ইয়াত লৈ অহাৰ লগে 5খন এনেকুৱা প্ৰকাণ্ড গাড়ী আছে। আপোনালোকে যেনেকৈ দিব ইচ্ছা কৰে তেনেকৈ আপোনালোকে গাহৰিসমূহ বিক্ৰী কৰিব পাৰিব। গতিকে মই দেখিলোঁ ইয়াতে আজি এতিয়া বৰ্তমানলৈকে এই ৰাতিপুৱা 5 বাজিছে। এই পুৱা 5 বজালৈকে 4টা প্ৰকাণ্ড গাহৰি কাটিছে, আৰু বহুকেইটা কাটিবলৈ আছে, তেওঁলোকে ৰাখি থৈছে। গতিকে আপোনালোকেও প্ৰয়োজন হ'লে ইয়ালৈ বিক্ৰী কৰিবলৈ এনেকৈ পঠাব পাৰিব গাহৰিসমূহ, বা আপোনালোকে লৈ আহিব পাৰিব, যেনেকৈ আপোনালোকে দিব ইচ্ছা কৰে। প্ৰয়োজন হ'লে মই আপোনালোকৰ ফোন নম্বৰসমূহ যোগান ধৰিম, আপোনালোকক জনাবৰ বাবে মই ভিডিঅ'টো কৰিলোঁ। গতিকে এনেকুৱা আৰু 5খন গাড়ী আছে, প্ৰতিখনতে কাটি আছে। ধন্যবাদ।